নমস্কাৰ দৰ্শকবৃন্দ। আজি 6 বজাৰ পিছত গুৱাহাটীৰ আকাশখনৰ দৃশ্য দেখুৱাইছোঁ। কলা ডাৱৰ, চাৰিওফালে কলা ডাৱৰ। আজি 28 জুলাই 6 বজাৰ পিছত গুৱাহাটীৰ আকাশখন কলা ডাৱৰে আগুৰি ধৰিলে আৰু লগতে আহিছে ধুমুহা বতাহ। কলা ডাৱৰ, চাৰিওফালে অকল কলা ডাৱৰে আছে আৰু ধুমুহা বতাহ অহাত ভালো লাগিছে। যিটো কলা ডাৱৰে নিশ্চয় পৰিৱেশটো ভয় লগা কৰি তুলিছিল আৰু ইয়াৰ পিছতে আহিছিল বৰষুণ। এয়া এক ভয়ানক অন্ধকাৰ পৰিৱেশ। আকাশখন অকল অন্ধকাৰ, কলীয়া ডাৱৰ আৰু লগতে আছে ধুমুহা বতাহ। এনে এক ভয় লগা পৰিৱেশৰ মাজত বৰষুণো দূৰৈত, সেয়া বৰষুণ আৰম্ভ হৈছিল। ক্ৰমান্বয়ে আমাৰ ফালে আহি আছে আৰু এয়া বৰষুণ আৰম্ভ হৈ গ'ল। একে অন্ধকাৰ পৰিৱেশ, জয়াল পৰিৱেশ আৰু বহুদিনৰ মূৰত গুৱাহাটীতো বৰষুণ আৰম্ভ হ'ল। আৰু এই বৰষুণ দিয়াত কাৰেণ্ট গ'ল। বাছ, এই গৰমত কাৰেণ্ট গ'ল। বৰষুণ, দবাপিটা বৰষুণ চলি আছে আৰু ইয়াত কাৰেণ্ট অহাৰ পিছত দেখুৱাইছোঁ বৰষুণ, দবাপিটা বৰষুণ। কিন্তু গৰম কমা নাই, এতিয়াও গৰম আছেই। এনে বৰষুণত গুৱাহাটীত কৃত্ৰিম বানপানী হয়। অৱশ্যে লকডাউনৰ কাৰণে এতিয়া বাহিৰত মানুহ বৰষুণৰ পিছত এয়া চিকমিক বিজুলী। বৰ্তমান বৰষুণ দিয়া নাই, পৰিৱেশটো একেবাৰে শান্ত। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু লাইক কমেণ্ট কৰি মোক উৎসাহ জনাব। ধন্যবাদ।